গুড মৰ্ণিং এভৰিৱান, মই মনিষাই মোৰ চেনেলৰ প্ৰথম মিনি ভ্লগটিলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। শুই উঠিয়ে মুখ ধুই মেলি এতিয়া আহিছোঁ পোনপ্ৰথমে শেৱালি ফুল বুটলিবলৈ। এই দিনকেইটাত শেৱালি ফুল বুটলাটো ৰাতিপুৱা এটা চখৰ নিচিনা হৈ যায়। প্ৰকৃতিৰ প্ৰতিটো সময়ৰে নিৰ্দিষ্ট বৈশিষ্ট্য থাকে আৰু এতিয়া শৰতৰ শেৱালি ফুলৰ সুগন্ধ, চাৰিওফালে কুঁৱলী, এইবিলাকে আমাৰ মনটোক এটা জীপাল কৰি ৰাখে। আজি আকৌ কি জানে নাই, আজি হেনো কাতি বিহু। মোৰ ফালৰ পৰা আজি কাতি বিহুৰ সকলোলৈকে আন্তৰিক হিয়াভৰা শুভেচ্ছা জনাইছোঁ। আৰু এয়া মোৰ হৈ গ'ল শেৱালি ফুল বুটলি। আগফালে ভাইটিহঁতে মিলি বনাইছে তুলসী ভেটি। আমি গোটেইকেইটাই মিলিজুলি ফাইনেলি আমাৰ এতিয়া তুলসী ভেটি হৈ গ'ল। আকৌ আমাৰ মায়ে বনাই থোৱা ভেটি পাছফালে দেখাই দিছোঁ আৰু চাম কৰি মেলি আজৰি হৈ মই এইবিলাক যোগাৰেই কৰি লৈছোঁ। মায়ে বনোৱা বিহুৰ পিঠাৰে মাজতে একাপ লাল চাহো খাই এতিয়া আহিলোঁ পথাৰত চাকি জ্বলাব। এটা উৰুলি ধৰিয়ে এয়া আকাশ বন্তি। গৈছোঁ এতিয়া তুলসীৰ তলত চাকি জ্বলাব। এয়া চাওক চাকি জ্বলোৱা হৈ গ'ল। ধূনাৰ সুগন্ধয়ো পৰিৱেশটো পবিত্ৰ কৰি দিয়ে। আজিলৈ ভ্লগটো ইমানেই। বাই বাই।